friends, welcome back to my new vlog. আজি আমি দেখুৱাই যাওঁ কিছুমান বস্তু মানে ধাননি ইফালে ধান দাই আছে ধান শুকুৱাই থৈছে মই চেণ্ডেলযোৰ পিন্ধিলে নহ'লে ফুটিব পাৰে আমি দাৱনীসকলক সুধিম কিছুমান কথা মানে মনৰ ভাৱ এনেকুৱা লাগিছে আপোনালোকক দেখুৱাই যাম কেনেকুৱা লাগিছে এনে ধান দাই হয় কৈছে যে ভাল লাগিছে আৰু এই ধানবিলাক আপোনালোকে ক'ৰ পৰা আহিছে নপথাৰ পৰা আহিছে আৰু চবেই মোৰ মতে নপথাৰ পৰা আহিছে চাগে মই গম নাপাওঁ ইমান কাৰণ জেঠাইহঁতৰ ওচৰত মই সুধিম আৰু সুধি থাকিম আপোনালোকক দেখুৱাই থাকিম হওক তেনেহ'লে আমি আপোনালোকক আমাৰতো ধান দাই হৈ গ'ল সেইবাবে মই ইয়াত আহিছোঁ আজি আমাৰ ববৌহঁতৰ পথাৰত আছে বাৰু ধান দাবলৈ আমি আজি আপোনালোকক তালৈ লৈ যাম আৰু ডাঙৰীয়া আহিছিল ঠাইডোখৰলৈকে আপোনালোকক দেখুৱাম বাৰু সেইবাবে আহক তেনেহ'লে সেইটো বনোৱা হ'ল আপোনালোকৰ ন কেতিয়া খাব এইকেইদিনতে খোৱা হ'ব আৰু হয় মানে আকৌ 26 মানে খাম আৰু হয় 26 তাৰিখ মানে খাব যদি আপোনালোকে এই আছক ধান শুকুৱাইছে শাক আছে বিচাৰি আছে পাইছে কচু কিবা ভাল মানে আপোনালোকে কোনে কোনে ন খায় আমাৰ জেঠাই ঘৰত আহিব পাৰে জেঠাই ঘৰত আহি আপোনালোকে আৰামছেনে খাই যাব পাৰে কাৰণ মইতো থাকিমেই খাইৱা মোৰ ওচৰতে ঘৰ আছে মানে 8 পিচ সেয়াই সেইটোৱে আৰু ফ্ৰেণ্ডছ আপোনালোকৰ ধানবিলাক হ'ল বাৰু আৰু আপোনালোকে ন খালেনে যদি খালে আমাক কমেণ্টত জনাব কমেণ্ট কৰিব আমাৰ ভিডিঅ'বোৰ চাব আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো দবাই দিব